ইয়া চলিটোৰ 6-7টা চলি আছে ইয়াৰ ভিতৰত মাছি মোক পাপ লাগব ইয়াৰ পকা লাগব ইয়াৰ এক ভগৱানে গৈ মাৰি নেনে বা কথা আছে বহু ফিল কৰি থাকো বহুত ললি আছে লগত গেং হেয়া হৈছে মোৰে হোমিজ সঁচা মানুহ নাই আৰু ৰিয়েল লাইফত চমত লবি বনি যা মোৰ ৰাণী আৰু বনি মই তোৰে কিং পিন্ধাম ৰিং আমি দুয়ো একেলগে বনিম টেগ টিম কাহিনী ৰ'জ চিম সঁচা মৰম জাচিম দুয়ো মিলি এখন মৰমৰ গাইছ বহুত দিন ভিডিঅ' দিয়া নাই পইচা নাপাবি আজি ভিডিঅ'টো দিম বুলি ভাবিছিলোঁ মোটামুটি 3 দিনমান ভিডিঅ' দিয়া নাই দেখোন আজি ভিডিঅ' দিওঁ দে কি কৰিম আৰু ঘৰতে আছোঁ সেইকাৰণে এটা কাম কৰোঁ গাইছ আমাৰ পাথাৰখানে একবাৰ দেখোঁ কেনে হৈছে দেখোঁ উপায় নাই মানে আমাৰ পাথাৰত দুনিয়াৰ মানে শাক চাক ফেলছি মানে সেয়ে দেখোঁ দৰকাৰ উপায় নাই চাই থাককচোন লম্বা হ'ব ভিডিঅ'টো আজি ফাৰ্ষ্ট আৰম্ভহে কৰিছোঁ চাই থাকক গাইছ এখন হৈছে আমাৰ পাথাৰ মোটামুটি মোৰ আহাবাৰলৈকে বিয়াখন যদি পাতোঁ বিয়াৰ চাউলখন দি গোটেই হ'বই বহুত আছে মানে এইখিনি আমাৰে মাতি দিয়ক কৈছোঁ আৰু খেতি আৰু আমাৰ বিয়া চিয়া পাতলি এই ধানেতে হৈ যাব টেনশ্যন নাই জগৰি খুৱাম গাইছ কি কৰিব আৰু এয়ে চাই থাকক আৰু আজি আৰু আপোনালোকক এটা বস্তু দেখুৱাম আজিয়ে দেখুৱাম মানে আমাৰ যে দুটা মানে ডাঙৰ মন্দিৰ আছে এই মন্দিৰ দুটা দেখুৱাম তাৰপিছত দেখাব ইটা নকওঁ ইটা ক'লে তুমি চাবাই নাই ভিডিঅ' ফাৰ্ষ্ট আপোনালোকক এই পাথাৰখন দেখাই ল'ম তাৰপিছত আপোনালোকক দেখাই আছোঁ ডাঙৰ মন্দিৰ দুটা আমাৰ কাষতে বেছি নহয় মোটামুটি 1 কিলোমিটাৰমান দূৰত চাই থাককচোন উপায় নাই গাইছ কি কৰিব চুলি কাটব পৰা আহিছে জৈতা বাহা বান্ধিছে জুখুনি বাহা বান্ধিব মোৰ মাথা দুটা চুলি কাটব পইচা নাই আৰু খেতি নাভাবব ইটো কৰি পাছত পইচা ল'ম আমি পইচা মাথা নামৰোঁহে এতিয়া মন চন বহাই থাকিলে এইটো ভিডিঅ' দিওঁ এনেই আৰু পইচাৰ কাৰণে আমি ভিডিঅ' দিব লগা নাই আমাক যি হৈ আছে ঘৰৰ পৰাই হৈ আছে দিয়ক ইউটিউব কৰিলে পইচা দিব সেইটো কথা নহয় আমি এইটো আৰু পইচাৰ কাৰণে নামানো ভিডিঅ' এনেই আৰু মন চন বঢ়িয়া ইউটিউবত ভিডিঅ' বনালোঁ সেয়ে আৰু এটা বস্তু দেখাই আছোঁ আজি ৰাতি মানে আমাৰ লগৰ ছোৱালী এটা জন্মদিন গ'ল যোৱাকালি সি কুত্তা কি কৰিছে জন্মদিনক আমাক খাব নামতিলা তাৰপিছত আজি ৰাতি বোলে নাৰায়ণ পূজা আছে নাৰায়ণ পূজাত যাই মানে আপোনালোকক দেখাই আছোঁ কি খৈ চাই থাকক আৰু এতিয়া আপোনালোকক দেখাই আছোঁ আমাৰ যোনখিনি মাটিত শাক ফেলছি মানে গাইছ শাক খাবি না মানুহে খাবি না শাক না শাল খায় না চৰাইয়ে খায় শাক গমেই নাপাওঁ ৰাতি হুপহিয়ালে দিনত খাব চৰাই মানুহে ক'ত খাওঁ গাইছ খাবাই নাপাওঁ খিনাই নাই গৈছোঁ শুকাই গৈছোঁ দেহাত মাংসই নাই কোনো নপতে আমাৰ লগত আমাৰ আপি দেখা পালে মুখত থু মাৰেহে কি ক'ম আৰু থপৰাখন বঢ়িয়া এই মাস্কখনৰ কথা কৈছি মই ভাত খাওঁতে মাস্ক পিন্ধো নেকি আৰু ঘৰৰ মানুহে মোক দেখবা নোৱাৰা হৈছে মুখখনৰ কাৰণে ইমানে বঢ়িয়া না মোৰ মুখখন ভগৱান কি কৰোঁ মোৰ উপায় নাই এনেকৈ আছোঁ দে শাকখিনি চাই লওকচোন গাজপা ধৰছি আমাৰ কোনোবাই যদি লাগে বেছি দিম ঘৰত হোম ডেলিভাৰী হ'ব শাকৰো ডেলিভাৰী কৰিম হোম ডেলিভাৰী টেনশ্যন নাই কোনোবাক যদি শাক লাগে কৈ দিব ঘৰত দি পূৰা ৰান্ধি চান্ধি দি আহিম মোৰ টিংলা একো নাই সেয়া চাই থাককচোন দেখাই আছোঁ এইগিলা হৈছে আমাৰ শাক ফেলছিল যি এই পিয়ানে চাৰা নাই শাকৰ জন্ম হৈছে মাত্ৰ আৰু আছে এতিয়া আমাৰ পাথৰৰ পিঠা মানে পাথৰৰ কি বুলি কয় বা এতিয়া আমাৰ পাঠশালা ভাষাত পিঠা বুলি কয় না আপোনাৰ ভাষাত বা কি কয় এতিয়া বুজি পালেও পালে নাপালেও নাই বস্তি বুলিয়ে কৈছোঁ এইখিনি আমাৰ হৈছে পাথৰ মানে পথাৰৰ বস্তি এতিয়া শাক চাক ফেলছোঁ সেয়ে আৰু এটা কথা কওঁ গাইছ আপোনালোকে মোৰ কথাটো বুজি পাইছে নে মানে নাজানো আমাৰ এইটো লোকেল কিন্তু পাঠশালা ভাষাত মানে আমাৰ এনে কথাগিলা আমি লিখিত মাৰিব পাৰিলে আমাৰ কষ্ট হয় মাৰিব পাৰোঁ লিখিত টেনশ্যন নাই কিন্তু আমাৰ অলপ কষ্ট হয় লিখিত মাৰোঁতে সেইকাৰণে আৰু আমাৰ লোকেল যোনটো ভাষা সেইটো ভাষাতে কৈ আছোঁ কথাগিলা বুজি পালেও পালি নাপালেও নাই নাপালেও যদি অলপ হাঁহি উঠা নিছি
ইয়াৰ হ'বতো নৰোঙে ফানি ভিডিঅ' বনাব নৰোঙে আমাক সিমানো মাথা নাই যিখিনি পাৰোঁ ইমান নিজৰ মনত যি আহে সেয়ে দেখাই আছোঁ চাই থাকক আৰু লম্বা আছে ভিডিঅ'টো বহুত লম্বা ইয়াৰ আৰু গাইছ এটা কথা ক'ব মোৰ ভিডিঅ' ক'ৰ ডিষ্ট্ৰিক্টৰ পৰা চাই মানে কোন জিলাৰ পৰা আছে কমেণ্ট মাৰি দিব এতিয়া ভাল লাগব এতিয়া বহুত আমাৰ গাঁৱৰ মানুহ নাচয়ে দে মিছা ক'লে কি হ'ব গাঁৱৰ মানুহ চোৱা মানুহ নাই চব দূৰৰে দে আমাৰ বজালী জিলাৰ কমেই চাই সৰু সুৰা নাই আমি মানুহ আৰু কি গম পাব এতিয়া বেলেগৰ এতিয়া লগত চলি আছে মোৰ বাহিৰৰে লগত দেখোন ভিতৰৰ আমাৰ গাঁৱৰ এইগিলাখানত নাইয়ে যোনে চাই চা অলপ দূৰৰ হেন চবেই নিজৰ জিলাখনৰ নামটো মেনশ্যন কৰি দিবি কমেণ্টত তেতিয়া গম পাম কিমান ভাল পা মোক ভাল নাপালেও আৰু ভাল পাবি দে চৌকা নহয় না চৌকা চলিহে ভাল পায় মানুহে কেম্পা চলি কোনে ভাল পায় এই চাই থাকক বহুত লম্বা হ'ব ভিডিঅ'টো সিদিনা কম মিনিটত দিছোঁ এইবাৰ মোটামুটি 20 মিনিটমানত দিম ভিডিঅ' পূৰা নেটেক কৰি দিম তোহাৰ চাই থাক আৰু এটা বস্তু দেখাই আছোঁ আজি গাইছ হাতবিলাক গম পাব ইটা নেদেখোঁ অলপ দেৰিকৈ দেখাই আছোঁ দুনিয়াৰ পানী গাইছ হাফ পেণ্ট পিন্ধি আছোঁ শিক্ষা মানুহ লং পেণ্ট কিনিব পইচা নাই কি কৰিব আৰু উপায় নাই এনেকৈ চলি আছোঁ দিয়ক পঢ়িবও লাগে পৰীক্ষা হৈছে এনেকৈ ভিডিঅ' বনাই থাকিলেও নহয় যিখিনি পাৰোঁ আৰু দি আছোঁ আপোনালোকক ভিডিঅ' 1K কৰি দিছোঁ কাৰণে এয়া চাই থাককচোন ভাতবিলাক লৈ কি হয় মোৰ মুখখন দেখাই নাই যাওক এতিয়াই দেখিছোঁ এয়া চাই থাকক ভাতবিলাক লগ পাম আৰু অলপ দেৰিকৈ চাই থাকক ভিডিঅ'টো গোটেইখান দি আমাৰ জন্মদিন থকা ভকত কালি জন্মদিন আমাৰ একো নচলা আজি ভাবি নাৰায়ণ পূজা পাতিছি গোটেই নাৰায়ণ পূজা খাব উপায় নাই গাইছে এই পেটটো দেখছি না গাইছ 9 মাহিয়া চলিটোৰ 6-7টা চলি আছে ইয়াৰ ভিতৰত মাছি মগে পাপ লাগব ইয়াৰ পকা লাগব ইয়াৰ এই ভগৱানে গৈ মাৰি নেনেবা বৌ মাহি দে গাইছ বহুত চাল আছে ইয়াৰ চাল আছে ইয়াৰ গাইছ পেটটোৱে বহুত চাল গাইছ দুখ মানে আৰু বেলেগ একো দুখ নাই বানপানী হ'লে মাছ মাৰে খল্লি মাহা হ'লে মানুহৰ বেৰা চুৰ কৰে আলু চুৰ কৰে খেতিয়ে ইয়াৰ মাজে মাজে ধৰা বান্ধাও খায় আমাৰ বেৰাও খানিয়ে চুৰ কৰে আৰু এতিয়া আমাৰ ভকত এতিয়া আমাৰ এই লুঙি পিন্ধি না ধুতি পিন্ধি দেখাই আছোঁ মডেল মাথা